Finally ahi palo Rupohi waterfall. Direct tolar pa dekhaisu apunalok. Yes. Hello guys, good morning and welcome back to my YouTube channel Kuli Vlogs from Gugamu. Apunalok yar agor video iman comment di ase Rupohi waterfall nedekhale boli. So kiba eta problem er karone humabo নোৱাৰিলো মানে আন্ধাৰো হৈ গল ন সো আজি আপোনালোকক মজাকে দেখাম A few moments later আৰু ডাইৰেক্ট আজি আপোনালোকক Rupohi waterfall দেখুৱাম কেনেকুৱা এক্সাইটেড না মজাকে চাংঘৰ বনাই লৈছে Finally এতিয়া আহি পালো Rupohi ইয়াপা একদম ট্ৰেকিং কৰিব লাগিব আৰু সৰু ইমান গৰমত চালা ইয়াতে আমাৰ বাইক থোৱা আছে আৰু আমাৰ মানুহ 6 জন আমি মজাকে এতিয়া ট্ৰেকিং কৰি যাম ইয়াপা কেই কিলোমিটাৰ হ'ব ভিতৰত 2 কিলোমিটাৰ ইয়ো 2 কিলোমিটাৰ লাগিব পাৰিম কিন্তু চাই ৰাখক আপোনালোকৰ কাৰণে ইমান কষ্টত ব্লগ বনাই আছো আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব চলো গাইস এতিয়া ট্ৰেকিং কৰিব লাগিব হেতু পানী So Kuli bhai hote ebar aisile cycle loi aru ei chini pai mojake ei karone jaba parisu nohole moi to chiniye napao aru etu mondir eta ase Rupohi pahar Krishna dake hewata loi jam ei bolonat bhalke jate jabo paru no so chalo nigam bhai paribi ne okay chalo chalo jopialu next level ami janu amar guys e amak support koribo boli kosto kori banaisu jihetu full on dhamaka trekking first time মোৰ লাইফত ফাইনেলি আমি ঘুমাই আছো 1 কিলোমিটাৰ ঘুমা নাই বাৰু 2 কিলোমিটাৰ মান হ'ব বুলে ভিতৰত আৰু এইটো চাওক পাহাৰ আমি যত আছো এইটো পাহাৰে হয় ন পাহাৰে হয় আৰু আমি বহুত ওপৰত আহিলো একদম মানে আৰু ওপৰত যাব আছে ভাই চাই থাকক গাইস আপোনালোকে ইমান ইজিকে বহি আৰামত চাই আছে ব্লগটো আৰু মই জানো কিমান কষ্ট কৰি ব্লগটো বনাইছো সো এই কাৰণে কৈছো কাপি সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো ক্লিক কৰি অল কৰি থব যাতে মই ভিডিও এটা আপলোড দিলে লগে লগে আপোনাৰ মোবাইলত উলাই জুতা আজি যাব তিতি যাব জুতা দিস ইজ সেকেন্ড ওয়াটার ক্রসিং আই লাভ Rupohi গরম তো লাইছে না কেমেরা সাহন ওলাইছে ইমানে গামিছে আৰু Kuli ভাই আগত নমি গৈছে একদম এনার্জি ভাই কেনেকুৱা জংগল কোন পাম আৰু গাইজ বেছি দিও নাই আৰু 100 মিটাৰ মান লাগিব Oh my god ইমান 2 কিলোমিটাৰ ট্ৰেকিং কৰাৰ পাছত ফাইনালি এতিয়া অলপ মনটো ভাল লাগিছে এতিয়া ডাইৰেক্ট কাপোৰ খুলি গায়ে ধুম আৰু গাইস আৰু সাউন্ড শুনা না ভাই এইবোৰ এতিয়া উঠিব লাগিব my god Kuli ভাই ভালকে Oh my god কিমান থিয় চাওক Kuli ভাই উঠি গৈছে এতিয়া ইটো এতিয়া উঠিব লাগিব থিয় চাওক আৰু জুতা পিছলিব বহুত ৰিস্কি গাইস Oh my god পাৰিবি নে ব্ৰ ভাই ডেঞ্জাৰ So guys finally আহি পালো Rupohi waterfall আৰু এটো লাষ্ট ট্ৰেকিং হয় একদম থিয় এতিয়া উঠি যাম তো বহুত ৰিস্কি হয় ভাই ডেঞ্জাৰ পিছলিছে বে থিয় কেনেকে উঠিম এতিয়া আৰু মই উঠি লওঁ ফাৰ্ষ্ট ফাইনেলি এইটো হৈছে Rupohi waterfall এইটো কাৰণে ইমান কষ্ট কৰি আহিছো
চ' ফাইনেলি ৱাটাৰফল আহি পালোঁ আৰু এইটো চাওক ইমান ওখ আৰু এইটো পাহাৰ চাওক না এই তলৰ পৰা আমি ইয়াৰ ওপৰত আহিছোঁ অ' ভাই এনেকুৱা গৰম জীৱনত উঠাই নাই মোৰ আজি ফাৰ্ষ্ট টাইম এইটো মিগম বাইক এই ভালকৈ দেই ব্ৰ ইমান কষ্টত যে ব্লগ বনাইছোঁ প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিয়ক না চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে একো নাযায় ন চ' প্লিজ কৰি দিয়ক মই এতিয়া কাপোৰ খুলিম আৰু গা ধুম চ' ফাইনেলি আহি পালোঁ আৰু আহি পোৱাৰ লগে লগে কাপোৰ খুলি একদম গা ধুব ৰেডি ইমান ঠাণ্ডা অ' ভাই গা নুধো আৰু মই আপোনালোকে এইটো বস্তুৰ কাৰণে মোক ইমান কমেণ্ট কৰি আছিল ৰূপহী ৱাটাৰফল নেদেখালে বুলি আৰু ইয়ালৈ সোমাই অহাটো ইজি নহয় বহুত কষ্ট আৰু এইটো চাওক এতিয়া গা ধুম অ' ভাই গাইজ মা কচম কৈছোঁ ভয় লাগিছে ফাইনেলি এইটোৱে হৈছে ৰূপহী ৱাটাৰফল ডাইৰেক্ট তলৰ পৰা দেখাইছোঁ আপোনালোকক মোবাইল তিতাই দিছোঁ আপোনালোকৰ কাৰণে ফাইনেলি অ' ভাই মানে ওপৰৰ পৰা বেছি ত' ইয়াতে একদম দুটা ৱাটাৰফল আছে এইটো সৰু বুলিয়ে ক'ম এইটো বেছি ডাঙৰ আৰু এতিয়া তাত গৈ আছোঁ আমি অ' ইয়াত মজাকৈ সাঁতুৰিম আৰু ইয়াত চাওক কিপ ক্লিন আপোনালোকে এনেকৈ ইয়াত বস্তু নেপেলাব ইয়াত লিখাই আছে কিপ ক্লিন বুলি আৰু এইটো চাওক এইটোৱে মাষ্ট ৱাটাৰফল অ' মাই গড আৰু ইয়াত মই এতিয়া জঁপিয়াম গাইছ আপোনালোক ফাইনেলি মোৰ চেনেলত 10K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু মোৰ এতিয়া ইয়াত জঁপিয়াম মজা লাগিছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে আহক ইয়াত ৰূপহী ৱাটাৰফলত ইমান মজা লাগিছে আৰু এইটো চাওক এইটো ডাঙৰ ৱাটাৰফল আৰু এইটো পোৱালি এটা আৰু এইহঁত দুটা সাঁতুৰিব নাজানে মই অলপ এতিয়া সাঁতুৰিম আপোনালোকে চাওক চ' আধা ঘণ্টামান ইয়াত গা ধুলোঁ আৰু এতিয়া কাপোৰ কানি এইবোৰ শুকাব লাগিব আৰু অলপ ইয়াত বহিম মজাকৈ এনজয় কৰিম মজা লাগিছে অকল আমি 4জন ইয়াত আছোঁ আৰু ইমান চিঞৰি চিঞৰি কৰোঁতে ভৰিটো পাতি গৈছে গাইছ কেনেকুৱা লাগিল গা ধুই আল্টিমেট ন নেক্সট লেভেল মজাকৈ গা ধুলোঁ আৰু চবেই মজাকৈ ওলাই ল'লোগৈ ন গা ধুই মজা লাগিল ন চ' আপোনালোকে আহক ৰূপহী ৱাটাৰফল একদম গোগামুখতে আছে আৰু ইয়াত মজাকৈ দিনৰ দিনটো এনজয় কৰি থাকক যাবলৈ মনে যোৱা নাই হ'লেও মানে আন্ধাৰ হ'ব ন চ' আমি গা ধুই হ'ল আৰু ইয়াতে বস্তা 3টামান আহি লিখা আছে ইয়াত এতিয়া ফটো মাৰি ৰূপহীত চলো চ' ইয়াতে চাওক ৰূপহী বুলি মজাকৈ লিখা আছে আৰু কিন্তু ভিডিঅ'টো সিমানেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু তোমালোকে কেনেকুৱা লাগে গা ধুই ইয়াত ভয় লাগিলে ই মিগমে ভয় লাগিলে চ' আপোনালোকে আহক ইয়াত শ্বেয়াৰ কৰি দিব জেগাটো কেনেকুৱা লাগে চবকে দেখুৱাব চ' এনেকৈ আৰু ছাবস্ক্ৰাইব কৰিব কুলি ভাই চেনেলটো লিংক দিম মই তলত আৰু এতিয়া যাওঁগৈ চ' বাই বাই ৰূপহী ৱাটাৰ